হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল, আশা কৰোঁ সকলো ভালে আছে। পুনৰবাৰ মোৰ মামুনছ ব্লগ চেনেলটোলৈ সকলোকে স্বাগতম জনালোঁ। ভাবিলোঁ এটা ব্লগ বনাওঁ, গতিকে আপোনালোকে চাই থাকিব। সন্ধিয়া হৈ গ'ল, এতিয়া ভাবিছোঁ অলপ চাহ খাই লওঁ, আৰু মোৰ লগত আহিছে মোৰ মা, মই অকলে অহা নাই। তেনেহ'লে চাই থাকিব। মই ঘৰত থাকোঁতে আচলতে স্নেপডিলৰ পৰা এটা ডেলিভাৰী আহিছিলে, যিটো মই অৰ্ডাৰ দিছিলোঁ। জেক ফ্ৰুইট হয় এইটো কেণ্ডেলটো, আৰু বহুত ফ্লেভাৰ পায়। ইমান ধুনীয়া গোন্ধায়, আপুনি যিটো ৰুমত লগাই কেনে থৈ দিয়ে সেইটো ৰুম বহুত ধুনীয়া গোন্ধাই থাকে। সেইটো কাৰণে মই অৰ্ডাৰ দিছিলোঁ। মই বেলেগ ফ্লেভাৰৰ দিছিলোঁ, কিন্তু এইটো আহিল, ইয়াৰে গোন্ধটো কিন্তু খুব ধুনীয়া। তো এতিয়া মই যিটো ঘৰত কাম কৰিম সেইটো ঘৰত মই এতিয়া মমডাল জ্বলাই থৈ দিম, তেতিয়াহে ৰুমটো বহুত ধুনীয়া গোন্ধায় আৰু বহুত পজিটিভ ভাইবছ দিয়ে আচলতে। ঘৰৰ পৰা তামোল লৈ আহিছিলোঁ, এতিয়া মই তামোল খোৱা কৰিছোঁ বহুত, সেইকাৰণে পাণো লৈ আহিছিলে মৃদুলে। এতিয়া মই পাণবিলাক ভালদৰে ধুই কাটি কেনে ভিজা কাপোৰ এখনত মেৰিয়াই থৈ দিম। এনেকৈ ভিজা কাপোৰত মেৰিয়াই থৈ দিলে বহুত দিনৰ কাৰণে পাণ বেয়া নহয়। যেনেকৈ আনিছিলোঁ ঠিক তেনেকৈ তাজা হৈ থাকে, সেইকাৰণে মই এনেকৈ থৈ দিম। টেমাত ভৰাই থৈ দিলেও হয়, কিন্তু এনেকৈ ভিজা কাপোৰেৰে থৈ দিলে বহুত ভাল আচলতে। নহ'লে দেখা যায় পাণবিলাক দুদিনৰ পিছতে ফ্ৰিজত থোৱাৰ পিছত গোটেই শুকাই কেনে কিবা হৈ যায়, সেনেকৈ খাবৰ কাৰণে ভাল নালাগে আচলতে। আৰু ইয়াতে একমুঠা পাণেই আমাৰ কাৰণে বহুত দিন যায়, যিহেতুকে মই তামোল বেছিকৈ খাওঁ, পাণ কমকৈ খাওঁ, সেইটো কাৰণে পাণ মোৰ বহুত দিন যায়। এনেদৰে মই কাপোৰত মেৰিয়াই কেনে ফ্ৰিজত ভালদৰে থৈ দিম বহুত দিনৰ কাৰণে, এনেকৈ তাজা হৈ থাকিব এইটো বস্তু। এতিয়া মই বাকী কামখিনিও কৰি ল'ম সন্ধিয়াৰ, তাৰপিছত আমি খাম চাহ। এয়া কটন কাপোৰ এখনত এনেকৈ মেৰিয়াই থৈ দিব আপোনালোকেও। এতিয়া মই আহিছোঁ সন্ধিয়া চাহ খাবৰ কাৰণে। মায়ে ঘৰৰ পৰা বহুত পিঠা লাড়ু এইবিলাক বনাই আনিছিলে, সেইবিলাকে দি এতিয়া চাহ বনাই খাম। আৰু সন্ধিয়া চাহটো খালে বহুতখিনি ৰিলেক্স ফিল কৰা যায় আচলতে। এয়া মই পিঠাৰে এতিয়া চাহ খাম। এয়া হৈছে মোৰ মাক আপোনালোকে দেখাই নাছিলে যে, সেইকাৰণে মই অকণমান ভাবিলোঁ দেখাই দিওঁ। আৰু এতিয়া আমি ভালদৰে তামোল চামোল কাটি লৈছোঁ আৰু তামোল খাই ল'ম এতিয়া ভালদৰে। মই তামোল খালে বেছিকৈ খাওঁ আচলতে, অকণমান তামোলে মোৰ পেট নভৰে, সেইকাৰণে বাছি লওঁ আৰু যিটো ডাঙৰ পাওঁ সেইটোৱে মুখত ভৰাই দিওঁ। কেতিয়াবা 2 পিচ খাই দিওঁ, আৰু ডাঙৰ হ'লে অলপে খাওঁ বাৰু। ৰেডি। আজি বজাৰৰ পৰা বহুত গোলনেমু আনিছিলে আচাৰ বনাবৰ কাৰণে। আচাৰ মানে নিমখত তিয়াই কেনে যিটো বনায় সেইটো। তো মায়ে শিকাই দিছিলে। মৃদুলে এনেকৈ ওপৰৰ বাকলিটো ৰুকি লৈছিলে। ওপৰৰ বাকলিটো ৰুকি ল'ব লাগে, তেতিয়া নিমখটো সোনকালে সোমাই যায়। কালি ব্লগটো কণ্টিনিউ কৰা নহ'ল, কাৰণ ভাত খাই কেনে বহুত ভাগৰ লাগিল, মই শুই গ'লোঁ। সেইকাৰণে ভাবিছোঁ আজি কৰোঁ, যিখিনি পাৰোঁ দেখুৱাম আৰু আপোনালোকক। তেনেহ'লে ভিডিঅ'টো চাই থাকিবচোন কি হয়। মোৰ মায়ে নেমু আচাৰ বনাইছে, নেমু আচাৰটো মই দেখাই দিওঁ। গোলনেমু ৰাতি যে দেখাইছিলোঁ ৰুকি থকা, ভালকৈ দেখাই দি আছোঁ। ইয়াতে নিমখ দি কেনে এনেকৈ থৈ দিয়া হৈছে, আৰু একো দিয়া নাই। এইটো এতিয়া কি কৰিম? ইয়াৰে ৰসটো ওলোৱাৰ পিছত এইটো বটলত ভৰাই থোৱা হ'ব, গ্লাছৰ বটলত। এইটো অকল ভাতৰ লগত খোৱাই নহয়, এইটো যদি আপোনালোকৰ পেটৰ বেমাৰ হয়, বেছি জ্বৰ উঠি থাকে, তেতিয়াও যদি ইয়াৰ ৰসটো খাই দিয়া যায়, তেতিয়াহ'লে বহুত উপকাৰ হয়। ঘৰৰ পৰা অহা বেগ চেগবিলাক একো খোলাই নাই, আচলতে ঘৰৰ কামেই কৰি শেষ হোৱা নাই, আকৌ বেগ খুলিব আছে। এইবাৰ বহুত দিন থাকিলোঁ যে ঘৰৰ অৱস্থা নোহোৱা হৈ গৈছে। মায়ে পাকঘৰৰ কামখিনি কৰিলে, এতিয়া আবেলিকৈ মই এইবোৰ চাফা কৰিম আৰু ইচ্ছা যোৱা নাই এতিয়া কৰিবৰ কাৰণে। ভাবিলে ভয় লাগে, ইমানবিলাক কাপোৰ বেগত ভৰোৱা আছে, চববাৰে বেগত ভৰাই কাপোৰ লৈ যাওঁ, কিন্তু পিন্ধা নহয়। সেই মাৰে কাপোৰবিলাক পিন্ধি থাকোঁ মই। তো এতিয়া চব কাপোৰ ওলাব লাগিব, ধুব লাগিব, আকৌ ভাজ কৰি থ'ব লাগিব। তো যিখিনি পাৰোঁ মই আপোনালোকক দেখুৱাই যাম বাৰু। এতিয়া আহিছোঁ ভাত খাবৰ কাৰণে। ভাত খোৱাৰ পিছত মায়ে বাচন চাচন ধুইছে। পাকঘৰৰ ডিউটিটো মোৰ পৰা মাৰ তাত গুচি গৈছে। মায়ে এতিয়া বাচন চাচন ধুই আছে। তাৰপিছত এতিয়া আমি তামোল চামোল কাটি তামোল খাম আৰু। ঘৰৰ পৰা আহোঁতে এইবাৰ ফুলৰ পুলি 2টা লৈ আহিছোঁ।
এটা এনেকৈ থৈ দিছোঁ বাৰু, মায়ে মিঠাইৰ ডাব্বাত ভৰাই কেনে ৰুইত থৈ দিছিলে। তো মই এতিয়া কাপ এটাত এনেই সজাই থৈ দিছোঁ। পানী চানী দিলে বাঢ়ি যাব, তাৰপিছত ভালদৰে সজাম আৰু এটা বাহিৰতে আছে, সেইটো ভিতৰত আনাই নাই। স্নেকডাল কি বা নাম সেইটো। এতিয়া আমি তামোল খাম, মায়ে তামোল কাটি আছে। চবতকৈ ডাঙৰ পিচটো মোৰে হ'ব অভিয়াছলি। চূণ দি খোৱা হৈছোঁ এতিয়া তামোল, পূৰা মজা লৈ। মায়ে টেমাবোৰ ধুই কেনে চব আজৰি কৰি থৈ দিছে, এতিয়া মই এইবোৰ সজাব লাগিব। আৰু ইফালে মই কেইটামান চয়াবিনো ভিজাই থৈ দিছোঁ, মানে সন্ধিয়া কিবা এটা বনাই খাম। যদি পাৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বাৰু। এয়া চয়াবিন ভিজাই থৈ দিছোঁ। ইয়াতে আমি চয়াবিনখিনি যে ভিজাই থৈছিলোঁ, সেইখিনি এতিয়া এনেকৈ পানীখিনি আতি কেনে এক্সট্ৰাকৈ লৈ লওঁ। আৰু ইয়াতে মই আদা লৈছোঁ আৰু নহৰু আৰু কেঁচা জলকীয়া, এইখিনি এতিয়া মই মিক্সাৰ জাৰত দি দিম। আৰু লগত আদা আৰু নহৰু আৰু কেঁচা জলকীয়াখিনি দি সেইখিনি মই এতিয়া পিচি ল'ম ভালদৰে। এয়া আমাৰ এইখিনি পিছা হৈ গ'ল, মই দেখাই দি আছোঁ কেনেকুৱা হ'ব লাগিব। এনেকৈ পিচি ল'ব, বেছি মিহিও কৰিব নালাগে, যেনেকৈ কোফটা হয় ঠিক তেনেদৰে। এতিয়া আমি এইখিনিত কি কি দিম সেইটো আপোনালোকক দেখাই আছোঁ। পিচি লোৱা চয়াবিনখিনি মই এতিয়া বল এটাত ওলাই ল'ম। চয়াবিনখিনি বেছি মিহিকৈ পিচিব নালাগে, কোফটা আমি যেনেকৈ পিচোঁ মাংসবিলাক ঠিক তেনেকৈ হ'লেই হ'ল। ইয়াতে আমি এতিয়া দি দিম হালধি গুড়ি অকণমান, যি যি মছলা আপোনালোকে ভাল পায় সেইবোৰ দি দিব পাৰে। মই হালধি গুড়ি দিছোঁ, জলকীয়া গুড়ি দিছোঁ আৰু দিছোঁ নিমখ সোৱাদ অনুসৰি। আৰু কেঁচা জলকীয়াটো মই চয়াবিনৰ লগতে পিচি দিছিলোঁ। আৰু এতিয়া মই দিম ইয়াতে অকণমান কিচেন মছলা দি কেনে ভালদৰে সানি ল'ম এইখিনি মই। এতিয়া মই ইয়াতে দি দিছোঁ ময়দা, যিখিনি আমাক দৰকাৰ হ'ব মই সেইখিনি দি কেনে ভালদৰে মঠি ল'ম, যাতে মিশ্ৰণটো অকণমান টাইট হয়, সেইকাৰণে ময়দা দিছোঁ। আৰু লগত দিম মই কৰ্ণফ্লাৱাৰ দিলে ক্ৰিপচি হয় পকৰীটো খাবৰ কাৰণে। ইয়াতে মই অকণমান কিচেন মছলা দিছোঁ। এতিয়া আমি এইখিনি ভালদৰে হাতেৰে সানি ল'ম। সানি লৈ কেনে যিখিনি কাটি থোৱা পিঁয়াজ আছিলে সেইখিনি মই মিক্স কৰি দিম। পিঁয়াজখিনি আগতে দিয়া নাই কাৰণ পানী উঠি যায়, সেইকাৰণে। এতিয়া পিঁয়াজখিনিৰে ভালদৰে মই সানি ল'ম এইখিনি। যিসকলে চয়াবিন খাই বেয়া পায় তেওঁলোকৰ কাৰণে এটা বেষ্ট আইডিয়া হয় এইটো। আৰু মই ইয়াতে অকণমান কৰ্ণফ্লাৱাৰ দি দিম। লগতে মই এটা কণী ভাঙিও দি দিম, আপোনালোকে কণীটো স্কিপ কৰিব পাৰে। কণী দিলে বস্তুটো আঠা আঠা হয় আৰু খাবৰ কাৰণেও ভাল হয়। এতিয়া কণীটো দি কাৰণে গোটেইখিনিৰ লগত মই মিক্স কৰি দিম। এনেকৈ হাতেদি আমি গোল গোল কৰি কেনে এনেকৈ বনাই ল'ম। বনাই কেনে গৰম তেলত আমি ফ্ৰাই কৰি ল'ম। তেলটো এনেকৈ হাই ফ্লেমত গৰম কৰি লৈ এনেকৈ এৰি দিব। তেলত দি কেনে জুইটো মিডিয়াম ফ্লেম কৰি দিম আমি, তেতিয়া ভিতৰৰ ফালে ভালদৰে সিজিব। নহ'লে হাই ফ্লেমত হ'লে ওপৰৰ ফালে সিজিব কিন্তু ভিতৰৰ ফালে সিজি নাযাব।
ফ্ৰাই কৰা হ'লে এনেকৈ এটা এটাকৈ মই প্লেটত উঠাই থৈ দিম। আপোনালোকে এই ৰেচিপিটো ঘৰত এবাৰ হ'লে ট্ৰাই কৰি চাব। যেতিয়া আলহী আহিব নহ'লে ঘৰতে যদি সৰু সুৰা কিবা পাৰ্টি ৰাখে তেনেহ'লে এনেকৈ আপোনালোকে ফ্ৰাই কৰি খাব, খুব টেষ্টি হয় আচলতে। আৰু এইটো নতুনো হয় ৰেচিপিটো, যিহেতুকে চয়াবিনেৰে আমি খুব কমেই তৰকাৰী খোৱা যায়, এনেকৈ খোৱা নাযায়েই। সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিওঁ। আৰু যিসকলে চয়াবিন খাই বেয়া পায় তেওঁলোকেতো এবাৰ হ'লেও নিশ্চয় ঘৰত এইটো ট্ৰাই কৰি চাব। ভাল দেখিবৰ কাৰণে মই প্লেটত অকণমান গাৰ্নিছো কৰি থৈ দিছোঁ। বনোৱা হ'ল পুৰাপুৰি। এতিয়া মই বনাম চাহ। আমি চাহৰ লগত খাম গৰম গৰম। তো খাই কেনে ক'ম কেনেকুৱা লাগিছে, ঠিক আছে। খাবৰ কাৰণে খুব টেষ্টি হৈছে। আপোনালোকে ঘৰত প্লিজ ট্ৰাই কৰি চাব। যিসকলে চয়াবিন বিশেষকৈ খাই ভাল নাপায় তেওঁলোকে এইটো ট্ৰাই কৰি চাব, আৰু ট্ৰাই কৰি মোক তলত কমেণ্ট কৰি দিব। ঠাণ্ডা দিনত খাবৰ কাৰণে ভাল, আৰু চাহৰ লগতো খাব পাৰে, আপোনালোকে ভাতৰ লগতো খাব পাৰে। চাহ খোৱা হ'ল, এতিয়া ভাবিছোঁ ব্লগটো সামৰণি কৰোঁ বুলি। বহুত দীঘল হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে এটা তলত কমেণ্ট কৰি দিব। এতিয়ালৈকে বাই বাই।